হাই এভৰিৱান, পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ এয়া হ'ল জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত অৰ্থাৎ ডাইটত সোণাৰী। ইয়াত আজি এক অনুষ্ঠান আছে, আজি প্ৰিপেৰেশ্যন এয়া চলি আছে। আপোনালোকে দেখা পাইছে সুন্দৰ ইয়াত এইটো চেলফিৰ কাৰণে ইয়াত সকলোৱে চেলফি মাৰিব আৰু এইখিনি ইমজি লগ, এইটো ইমজি, এইটো স্মাইলি ইমজি। অগ্ৰজসকল আহিব, তেওঁলোকে চেলফি ল'ব, আমিও ল'ম। পৰিৱেশটো আপোনালোকক দেখাই যাম আগলৈ কি হয়। ভিডিঅ'টো শেষলৈকে চাব, ইয়াত ভালেমানখিনি অনুষ্ঠান আছে। ছাবস্ক্ৰাইব কৰিব। এয়া হ'ল নয়নদা কাম কাজ কৰি আছোঁ। আমি আজি সোনকালে আহিলোঁ, এতিয়া 8 বাজি গৈছে। আমি ঘৰৰ পৰা ওলাইছিলোঁ শিৱসাগৰৰ পৰা 6:30 বজাতে। এতিয়া আমি আহি পালোহি, অলপ কাম কাজো কৰিলোঁ। চেলফি ফ্ৰেমত চেলফি লোৱা ষ্টাৰ্ট হৈছে। লাহে লাহে আমাৰ বন্ধু বান্ধৱীসকল অহা আৰম্ভ হৈছে। ধুনীয়া ধুনীয়া ফটোবোৰ মাৰিছে, ভাল লাগিছে। ফটোগ্ৰাফাৰ নয়নদা আৰু ভালকৈ ফটো মাৰিবলৈ অনুৰোধ জনোৱা হ'ল, কাৰণ আমাৰ ফটোবোৰে স্মৃতি, ভাল লাগিব। ফেয়াৰৱেল 2K21 লিখা আছে, জীৱনৰ অনাগত দিনবোৰ সফল হোৱাৰ কামনাৰে। প্ৰতিজন অগ্ৰজকে নিজৰ জীৱনত সফল হোৱাৰ কামনাৰে আজি এই ব্লগটো আমি আৰম্ভণি কৰিছোঁ। আহক এতিয়া আমি ভিতৰত কি কি চলি আছে চাওঁ। ৰংগোলীৰ কাম ইত্যাদিসমূহ চলি আছে। এয়া ফ্ৰণ্টত বেলুনেৰে সুন্দৰ কৰি তুলিছে। ভিতৰৰ পৰিৱেশ দেখাম, কাম কাজ চলি আছে, বঢ়িয়া কাম চলিছে। ৰংগোলীৰ ভিতৰত বনাই আছে, বেলুন উৰি আছে। মই আগতে দেখাই নিওঁ, এইখিনি বনি আছে। আমাৰ লগৰখিনিয়ে কাম বন কৰি আছে, এয়া ৰংগোলী বনোৱাৰ প্ৰস্তুতি চলিছে আৰু সুন্দৰকৈ ৰংগোলী বনোৱা। আজি মিটিংখন ইয়াতেই হ'ব। এইখন হ'ল আমাৰ মঞ্চ, ইয়াত ৰংগোলীৰ কাম কাজ চলিছে। বেছি ওচৰলৈ নাযাওঁ। এয়া হিমাশ্ৰী বা এয়া দীপশিকা দাদা বাইদেউসকলৰ লগত একেলগে বহি ইয়াতে এসাঁজ খোৱাৰ পৰিকল্পনা কৰিছোঁ, তাৰে কাম কাজ চলি আছে। এইফালে খানাৰ কাৰ্যসূচী চলি আছে। আহক খানাৰ কাৰ্যসূচী চাওঁ। এইফালে খানাৰ চলিছে আয়োজন। কেৰাহী তেল পকিছে, চব্জি কিছুমান হ'লেই। এয়া আমাৰ অৰুণ পাল। কাম লাহে লাহে শেষ হৈছেগে। খুব সুন্দৰ লাগিছে দেখাত।
ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। এয়া আছিল জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান সোণাৰী শিৱসাগৰৰ পৰা আমাৰ অগ্ৰজসকলৰ বিদায় সভা। তেওঁলোকৰ অনাগত দিনবোৰ সুখ আৰু সফলতাৰে ভৰি পৰক তাৰে কামনা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰিব নাপাহৰিব। পুনৰ এক নতুন ভিডিঅ'ৰ মাজেৰে আপোনালোকক লগ পাম। ডেটছ ইট ফৰ টুডে। জয় অসম। ধন্যবাদ।